নমস্কাৰ। আজি এটা বিশেষ কাৰণত মই ভিডিঅ' বনাব লগা হ'ল। আজি চাওক, কিছুমান ভুৱা চক্ৰ আপোনাৰ অসমত ওলাইছে। এতিয়া টেটৰ কিবা এক্সামত ফেইল হৈছে বুলি আপোনাৰ তাত মেছেজ কৰিব আৰু মেছেজ কৰি পেলাই আপোনাক এটা লিংক দিব। মই নম্বৰ আপোনাক স্ক্ৰীনশ্বট মাৰি মই নম্বৰবিলাক মই আপলোড কৰিছোঁ, আপোনালোকে চাই লওক। ভিডিঅ'ত মই নম্বৰ দি দিছোঁ। গতিকে এনেকুৱা নম্বৰৰ পৰা আপোনালোকে সদায় আঁতৰি থাকিব। তাত ক'ব আপোনাক কিমান টকা কৰিলে পে' কৰিলে আপোনাক টেটত পাছ কৰাই দিব বুলি। তেনেকুৱা এটা ওলাইছে, ভুৱা ওলাইছে। কিন্তু চাওক, আপোনালোকে মোৰ মোবাইলত মোক মেছেজ কৰিছে হোৱাটছআপত যে আপুনি টেট এক্সামত ফেইল কৰিছে। যদি আপোনাৰ আনচাৰ শ্বীট বা আপোনাৰ পাছ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি আমালৈ টকা পে' কৰক আৰু আপোনালোকে চাম। আপোনালোকে মেছেজটো আপোনালোকে নিজেই চাব, মই আপোনালোকক দেখুৱাই আছোঁ। গতিকে এইবোৰ ভুৱা পৰা আপোনালোকে সকলোৱে সাৱধান হৈ থাকিব। গতিকে সতৰ্ক হৈ থকাটো বেছি ভাল বুলি মই সকলোকে জ্ঞাত কৰিব দিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। ধন্যবাদ।